Good morning guys. আজি আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছো। এতিয়া বাজিলে ৰাতিপুৱা 7টা বজা আৰু এতিয়া চাহ খোৱা টাইম হৈছে প্ৰায়। বৰষুণ এতিয়াও ৰখাই নাই। নেৰা নেপেৰা বৰষুণ এতিয়াও চলি আছে। এতিয়াও মানে আমাৰ প্ৰকৃতিৰ যিটো তাণ্ডৱ লীলা চলি আছে আৰু ৰাতিপুৱাৰ লাল চাহ। মোৰ ছোৱালীজনী দুনি দুনি লাগিছে, দুনি দুনি লাগিছে। কি মুৰ্গী ধৰিলি মা দে কি দি বানাবি? বানা বানা জলকীয়া বেছি নালাগাবি, বাচ্চাগিলা খাব লাগে। দে যাবাও লাঙিত পাইছে আৰু এইটো চেং মাছ আৰু এইটো গৰৈ মাছ, এইটো খলিহনা নে কি কয়। কিন্তু এই মাছটো চাওকচোন ইমান কালাৰফুল, ধুনীয়া লাগিছে। খলিহনা মাছ না কি কয় হেনো। ৱাও ধুনীয়া। আজি অলপ বেছি পাইছে না। ৰাতিপুৱাৰ খানা আমাৰ ৰেডি, একেবাৰে ঠাণ্ডা ভাত। কি কি আছে চাওক। মাছ ফ্ৰাই, যিটো ৰাতিপুৱা লাঙিত পাইছিলোঁ আমি ইয়াত। চবে সকলোৱে একেলগে ঠাণ্ডা ভাত খাই আছোঁ আমি। ইফালে মই খাই আছোঁ, ইফালে মুৰবাই আৰু এইফালে মা। কি ওলা যোৱাকালি যিটো পাতি আনিছিলোঁ এইটোৱে হয়। আৰু ইয়াত বোলে গৰম দিনত শুলে ঠাণ্ডা অনুভৱ হয়। কিমানখিনি সঁচা গম নাপাওঁ। আপোনালোকে যদি গম পায় ইয়াৰ বিষয়ে কমেণ্ট বক্সত শ্বেয়াৰ কৰি জনাবচোন। চাউলৰ গুড়া কৰিবলৈ লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। অলপমান মাজে সময়ে বন্ধ থাকিলে হেল্প কৰিব লাগে আৰু ঘৰত। আজি চাউলৰ গুড়াৰে মুৰ্গী হ'ব নহয়, সেইকাৰণে নহ'লে ভাতটো নাপাম নহয়। আজি খানা স্পেচিয়েল। এইটো হ'ল কুচিয়া মাছ। কুচিয়া মাছটো ফ্ৰাই হ'ব অলপ টুপটুপীয়াকৈ। আৰু ইয়াত বনাই আছে মুৰ্গী মাংস আৰু চাউলৰ গুড়াটো এইটো ৰেডি হৈ আছে, মা বনাই আছে। ভালকৈ ভাত খাবি দেই, ইমান ডাঙৰ হৈছে এতিয়ালৈকে খুৱাই থাকিব লাগে। এইটো খাবি না নাই? না মই খাম? ডাঙৰ হৈছে না, নিজে খাব জানিব লাগে, গম পাইছে? আকৌ এনেকুৱা বতৰত ঘৰত কি কৰি থাকিম বুলি অলপ ওলাই আহিলোঁ ইভিনিং ৱাক ৱাইফৰ লগত। দোকানত যাব খুজিছিলোঁ, বৰষুণে পৰিছে, উপায় নাই দৌৰিব লগা হ'ল। পালাই কেনেকা দৌৰে ৱাইফটো চাওক। দৌৰা। দোকানলৈ গৈয়ে নাপালোঁ, আধা ৰাস্তাতে মানে বৰষুণ পৰিলোঁ। উপায় নাই, আকৌ উভতি আহিব লগা হ'ল। চব ভিজি, ৱাইফো একেবাৰে ভিজি গ'ল, ময়ো ভিজি গ'লোঁ। বৰষুণ ৰখিলে আকৌ এতিয়া অকলে গৈ আছোঁ। চাহ খাব লাগে, চাহ খোৱা একো নাই। পোৱালীকেইটা সুদা চাহ খাব নোৱাৰে, চ' ওচৰতে দোকান এটা আছে, তালৈকে গৈ আছোঁ। বাইদেউ তেলেমেৰে 2টা দিব, গাড়ীৰ চকাটো এটা আৰু মেৰিকল বিস্কুটটো এটা দিব। মোৰ ব্লগত চাহ খোৱা ভাত খোৱা এইটোৱে আৰু। বাৰিষা বতৰত মানে কি হয়, যেতিয়া পানীবোৰ বাঢ়ি আহে তেতিয়া কি হয়, ৰাতি পানীটো যেতিয়া কমি যায় তেতিয়া মানে মাছবোৰ জঁপিয়াই ফুৰে বা কেঁকুৰা মানে পথাৰে য'ত পানীৰ ওচৰা-ওচৰি পোৱা যায়। চ' এতিয়া মানে আমি বিচাৰিবলৈ যাম টৰ্চ লৈ। কি পাওঁ কি নাপাওঁ আপোনালোকে ব্লগটো চাই থাকক, বহুত ভাল লাগিব। আৰু বলক তেনেহ'লে চিকাৰ কৰিবলৈ যাওঁ। চিকাৰ কৰিব গৈছিলোঁ, কিন্তু ভাগ্য বেয়া, একোৱে নাপালোঁ। না মাছ পালোঁ, এনে যোৱা হ'ল, জোকহে ধৰিছিলে।
আজিৰ ভিডিঅ'টো ইয়াতে সামৰো আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহিম